যিহেতু আজি সৰস্বতী পূজা আৰু সকলোৱে কৈছিল যে ডুবাইত সৰস্বতী পূজা চাওঁ চ' লেটছ গ' অ' ইয়ে যাবলৈ লওঁতে আফ্ৰিকান ব্লেক পিট বোলো যায় বোলে মোৰ লগত মই বোলো এইটো ভাদমা নহয়ও বোপাই समझ रहे हो তাৰপাছত মই সৰস্বতী পূজালৈ বুলি ওলালোঁ প্ৰশান্ত মহাসাগৰৰ ওপৰত থকা ডায়মণ্ডৰ দলঙে ডুবাইৰ টাউনলৈ বুলি ওলালোঁ বৰ্তমানলৈকে সৰস্বতী পূজা দেখাই নাই কেৱল অকল ট্ৰেফিকে দেখি আছোঁ মই অহা গম পাই নাই বাৰু সৰস্বতীবোৰে নাপায় নি বাৰু এইজনে ফুল দি গোটেই সৰস্বতীবোৰ লৈয়ে লৈছে মানে অভিধা নাপায় দেই ব'লক এতিয়া আমি ডুবাই সৰস্বতী চাওঁ বৰ ধুনীয়া হৈ আহিছে কিন্তু দেই কিন্তু এটা মন কৰিবলগীয়া কথা যে আজি ইয়াৰ পৰা যদি কোনোবাই সৰস্বতী লৈ যায় পিছদিনা মেকআপ যোৱাৰ পাছত নপস্তাব কিন্তু দেই একদম উশাহ নিশাহ ল'ব নোৱাৰা অৱস্থা গোটেই স্বৰ্গৰ পৰা সকলো সৰস্বতী ডুবাইলৈ আহি গ'ল নেকি বাৰু বহুত দূৰ দূৰৰ পৰা মানুহ আহিছে দেই ইংলেণ্ড কোৰিয়া অ' মাই গড গাইজ গোটেই মানুহ অট'গ্ৰাফ বিচাৰি বিচাৰি হাইৰাণ কৰি দিছে মই যামগৈ আৰু দেই গাইজ ৱা সৰস্বতী পূজাৰ দিনা ভীম ক'ৰ পৰা আহিলোঁ ৰয়েলছ ৰয়েছৰ চকা ফুটিব এতিয়া তাৰপাছত মই 1940 শতিকাত নিউটনৰ লগত পঢ়ি অহা অক্সফৰ্ড ইউনিভাৰ্চিটিলৈ যিখন বৰ্তমান শংকৰদেৱ শিশু নিকেতন বুলি জনা যায় তাত গৈ ডায়মণ্ডৰ পেণ্ডেলত পুৰা খানা চলি আছে